নমস্কাৰ। সৰু ভিডিঅ' এটালৈ সকলোকে স্বাগতম। ভিডিঅ'টো কাম এটা কৰি থাকোঁতে পটককৈ বস্তু এটা দেখিলোঁ, তাৰপৰা মনত পৰিলে, ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। মই বস্তু এটা দেখাইছোঁ, চাওক। এয়া আমাৰ বিয়াৰ চিঠি আছিলে। আমি বিয়াত মই চিঠিখন অলপ বেলেগ ধৰণৰ বনাইছিলোঁ, এনেকুৱা টাব এটাতে এনেকৈ লিখি বনাইছিলোঁ। তো এইখন মোৰ বিয়াৰ চিঠি, এইটো বিয়াৰ চিঠি। তো মই একচুৱেলি ক'ব কি বিচাৰিছোঁ যে আমাৰ কি হৈ আছে, আমি চাৰিওফালে দেখি আছোঁ যে গ্ল'বেল ৱাৰ্মিং হৈ আছে, গছ গছনি কাটি আছে, কিন্তু আমি কৈহে থাকোঁ, আৰু যেতিয়া দেখোঁ নিউজত তেতিয়াহে আমাৰ বেয়া লাগে, হয় বহুত কিবা কিবি হৈছে বুলি, তাৰপিছত আৰু পাহৰি যোৱা হয়। তো আমি ভাবিছোঁ মনতে যে আমি কিবা এটা কৰিম এনেকুৱা ধৰণৰ, অকণমান মানুহক গছ গছনি ৰুবৰ কাৰণে প্ৰেৰণা যোগাম। তাৰ বাবে আমি স্কুলৰ পৰা আৰম্ভ কৰিম, সৰু সৰু ল'ৰা ছোৱালীক গছপুলি ৰোৱাৰ কিবা ব্যৱস্থা এটা কৰিম। এতিয়ালৈকে সম্পূৰ্ণকৈ ভবা নাই, কিন্তু এতিয়া হঠাৎ কথাটো মনলৈ আহিলে। তো মই চিঠিখন দেখুওৱা উদ্দেশ্যটো এইটোৱে আছিলে যে মই ভাবিছিলোঁ যে মোৰ বিয়াত চিঠিখন বা এনেকুৱা ধৰণৰ কিবা এটা বেলেগ হওক, যাতে মানুহে অকণমান প্ৰেৰণা পায় গছপুলি ৰুবলৈ। অন্ততঃ মোৰ বিয়া চিঠিখন যদি আপোনাৰ ঘৰত আছে, মই আপোনাক বিয়া মাতিছিলোঁ, তেতিয়াহ'লে আপুনি যদি সযতনে থৈছে, তো আপোনাৰ তাৰ পৰা এটা হ'লেও অকণমান অভ্যাস এটা গঢ় ল'ব পাৰে যে গছপুলি ৰোৱাৰ। সেইটো উদ্দেশ্য লৈ মই চিঠিখন তেনেকুৱা কৰিছিলোঁ। চ' আৰু এটা কথা, যদি এতিয়াৰ পৰা আপুনি গিফ্ট দিয়ে, কাৰোবাক উপহাৰ দিয়ে, তেতিয়াহ'লে আপুনি পৰাপক্ষত চেষ্টা কৰক যাতে গছপুলি উপহাৰ দিয়ক। তে দেউতাজনেও ভাল পাব, আপুনিও ভাল পাব, আৰু লগতে প্ৰকৃতিয়েও ভাল পাব। সৰু গিফ্ট মই মোৰ মানুহগৰাকীৰ কাৰণে তৈয়াৰ কৰিছোঁ। সৰু আমাৰ ঘৰত পাচি এটা আছিলে, এনেকৈ আপুনি পাই যাব, একেবাৰে সৰু, ইমান সৰু দেখিছেই, মোৰ আঙুলিটো সমান মোটামুটি। তো তাতে মই সৰু গ'ল্ডেন মানি প্লেণ্ট এটা ৰুই মেলি তাইক উপহাৰ হিচাপে দিবলৈ ৰেডি কৰিছোঁ এইটো। তো আপুনি যদি ভৱিষ্যতে কাৰোবাক গিফ্ট দিম বুলি ভাবিছে, তেতিয়া মই আকৌ এবাৰ কৈছোঁ যে আপুনি গছপুলি দিয়ক, এনেকুৱা সৰু সৰু পুলি নিজে ৰুই মেলি দিয়ক। তো ভৱিষ্যতে সেইটো এটা অভ্যাস গঢ় ল'ব। তো আপোনাৰ ল'ৰা ছোৱালী যদি আছে বা সৰু কোনোবা আছে, সিহঁতিও সেইটো বস্তু দেখি উৎসাহ পাব। সেইটোৱে আৰু কাহিনীটো। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।